প্ৰথমতে আসাম ষ্টেট আউটসোৰ্চ পাৱাৰ ৱৰ্কাৰ ইউনিয়নৰ তৰফৰ পৰা মোৰ সাংবাদিক বন্ধুসকলক আন্তৰিক ধন্যবাদ জনাইছোঁ। আমি এইখন প্ৰেছ মিট আজি এইটো কাৰণে কৰিব লগা হ'ল যে বহু বছৰ ধৰি 15-20 বছৰ ধৰি APDCLত কৰ্মৰত অস্থায়ী কৰ্মচাৰীসকলৰ দুখ দুৰ্দশাৰ কথা অসম চৰকাৰে আজিলৈকে নাভাবিলে। আমি বহুত অনুনয় বিনয় কৰি আনকি গণতান্ত্ৰিকভাৱে আন্দোলনো কৰিলোঁ। তাৰপিছত মুখ্যমন্ত্ৰী মহোদয়কো আমি লগ কৰিলোঁ, বিভাগীয় মন্ত্ৰী তথা বিভাগীয় উচ্চপদস্থ বিষয়াকো লগ ধৰি আজিলৈকে আমি কোনো ধৰণৰ সফল নাপালোঁ। এতিয়া আমি যোৱা 4/4/2023 তাৰিখৰ পৰা আজিলৈকে 15 দিনীয়া অসহযোগ আন্দোলন অৰ্থাৎ কৰ্মবিৰতি আমি কাৰ্যসূচী লৈছোঁ। এই কাৰ্যসূচীখিনিতো আনকি চৰকাৰে আমাক চৰকাৰী বিভাগীয় যি উচ্চপদস্থ বিষয়া আছে বিভিন্ন ধৰণৰ মানে ভাবুকি দি আমাক এই অসহযোগ আন্দোলনটো গণতান্ত্ৰিকভাৱে যি আমি আন্দোলন কৰিছোঁ এই আন্দোলনটোকো মষিমূৰ কৰাৰ কাৰণে এটা প্ৰচেষ্টা চলাই আছে। আৰু এই মষিমূৰ কৰাৰ যি প্ৰচেষ্টা চলাইছে উচ্চপদস্থ বিষয়াসকলে তেখেতসকলক মানে এটা কথাই ক'ব খুজিছোঁ যে গণতান্ত্ৰিকভাৱে আন্দোলন কৰাৰ আমাৰ কি দোষ, তেখেতসকলে জানিয়ে বা নাজানিয়ে কৰক, সেইটো মই ক'বলৈ নাযাওঁ। আমি গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণ আন্দোলন কৰিছোঁ। আমাৰ চাকৰিখিনি নিয়মীয়াকৰণ কৰিব লাগে আৰু তেনেকৈ 11 দফীয়া দাবী চনত আছে। এইখিনি সোনকালে চৰকাৰে বা বিভাগীয় কৰ্মচাৰী বা বিভাগীয় উচ্চপদস্থ বিষয়াই আমাৰ এই যিখিনি অস্থায়ীভাৱে কৰ্মৰত অৱস্থাত প্ৰায় 5,000 সদস্য আছে গোটেই অসমতে, এইখিনি মানুহৰ চাকৰিখিনি নিয়মীয়াকৰণ কৰিব লাগে। আৰু এইটো কাৰণতে আজি আমি এই মছলপুৰত বৰপেটা চাৰ্কুল কমিটিৰ উদ্যোগত আমি এই প্ৰেছ মিটখন আৰম্ভ কৰিছোঁ। নমস্কাৰ, আপোনালোকৰ চেনেলৰ যোগেদি মই এইটো কথা ক'ব বিচাৰিছোঁ যে আজি অসমৰ যিসমূহ বিভাগ আছে এই বিভাগসমূহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু শক্তিশালী বিভাগটো হৈছে বিদ্যুৎ বিভাগ। আৰু এনেকুৱা ধৰণৰ বিদ্যুৎ বিভাগ এটা ভয়ানক বিদ্যুৎ বিভাগ এটাত আজি আমাৰ অস্থায়ী কৰ্মচাৰীসকলে কোনোবাই 10 বছৰ, কোনোবাই 12 বছৰ, কোনোবাই 15 বছৰ পৰ্যন্ত তেওঁলোকে অস্থায়ী কৰ্মী হিচাপে ৰাইজৰ সেৱা আগবঢ়াই আছে। তেনেস্থলতো চৰকাৰে আজিলৈকে কোনো ধৰণৰ আমাৰ গুৰুত্ব প্ৰদান কৰা নাই। আৰু আমি অত বছৰে আমি ধৈৰ্য ধৰিলোঁ, কিন্তু অৱশেষত আমি কৰ্মবিৰতিৰ দৰে কাৰ্যসূচী ল'বলৈ বাধ্য হৈ গৈছোঁ। কিন্তু ইয়াৰ পিছত যদি চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে আমি আন্দোলন হাতত তুলি ল'ম, ধৰ্ণা কাৰ্যসূচী হাতত ল'ম। চাওক, আপোনালোকে ৰ'দ বতাহ বৰষুণ আদি কৰি নেওচি আমাৰ কৰ্মচাৰীসকলে দিনে নিশাই ৰাইজক সেৱা আগবঢ়াই আছে, তথাপিতো চৰকাৰৰ কোনো ধৰণৰ গুৰুত্ব নাই। ভিক্ষাৰীৰ দৰে ব্যৱহাৰ কৰিছে আমাক। মানুহৰ ঘৰে ঘৰে যাই আমি কালেকশ্যন কৰি লাইনৰ বিল সংগ্ৰহ কৰি তেওঁলোকৰ ৰেভিনিউ আমি 100% কৰি বৰ্তমানলৈকে দি আছোঁ। তেনেস্থলত চৰকাৰে আজি আমাৰ এই অস্থায়ী কৰ্মচাৰীসকলক পেটত লাথ মাৰি উলিয়াই দিব বিচাৰিছে। এইটো কথা আমি কোনোপধ্যে মানি ল'ব নোৱাৰোঁ। আমাৰ কিবা এটা ব্যৱস্থা কৰিবই লাগিব, অন্যথা আমি ইয়াৰ পিছত দূৰঘৰ আন্দোলন, জংগী আন্দোলন হাতত তুলি ল'বলৈ বাধ্য হৈ যাম। গতিকে হিমন্ত বিশ্ব শৰ্মা তথা আমাৰ শক্তিমন্ত্ৰী ডাঙৰীয়ানীক আমি এইটো জনাব বিচাৰিছোঁ, আমাৰ এই আসাম অস্থায়ী কৰ্মচাৰীসকলৰ যোগেদি আপোনালোকে অনতি পলমে আমাক স্মাৰ্ট মিটাৰ ফিটিং কৰাৰ আগত এটা সিদ্ধান্ত দিয়ক। আপোনালোকৰ সেই স্মাৰ্ট মিটাৰ ফিটিং কৰি কিনে আমাক ইয়াতে উলিয়াই দিয়ে যি এটা প্ৰচেষ্টা আপোনালোকে এটা কুচক্ৰান্ত হাতত তুলি লৈছে, সেইটো আমি কোনোপধ্যে মানি নলওঁ। আমাৰ কৰ্ম সংস্থাপন অবিহনে আমি আন্দোলন কৰি গৈয়ে থাকিম। মাধ্যমৰ যোগেদি শক্তি বিভাগ তথা চৰকাৰক অস্থায়ী কৰ্মীসকলৰ দ্বাৰা আজি চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে এই অস্থায়ী 80% কৰ্মীয়ে যিটো নিৰাময়ভাৱে কৰোণাকো মানে আক্ষেপ নিদি ফেলে কৰোণাৰ সময়তো তেখেতসকলে নিজৰ বিলবিলাক যিখিনি দায়িত্ব অৰ্পণ কৰিছিল সেই দায়ীসমূহ গোটেইখিনি তেখেতসকলে ক্লিয়াৰ কৰিছে। তেনেস্থলত আজি চৰকাৰে এই টেকনিকেল প্লাছ MR আদিসকল যিখিনি অস্থায়ী কৰ্মচাৰী আছে এই অস্থায়ী কৰ্মচাৰীসকলক বিভিন্ন ধৰণৰ প্ৰলোভন দেখুৱাই পেলাই ইহঁতক উলিয়াব বিচাৰিছে। কিন্তু এই কৰ্মীসকলৰ কথা অলপো চৰকাৰে চিন্তা কৰি নাচালে যে এই কৰ্মীসকলৰ নিশ্চয় পৰিয়াল আছে, এই পৰিয়ালবৰ্গই চৰকাৰক সাপিবনে নাসাপিব, কাৰণ আজি যদি উলিয়াব লগা হয় তেখেতসকলে কি কৰি খাব, এই কথা চৰকাৰে চিন্তা কৰি নাচালে। গতিকে আমি চৰকাৰক অনুৰোধ কৰিছোঁ যে এই কৰ্মীসকলক যিকোনো পৰ্যায়ে নিৰাপত্তা দিয়ক আৰু স্থায়ীকৰণ কৰাৰ এটা প্ৰচেষ্টা সোনকালে হাতত লওক। ইয়াৰ অন্যথা এই কৰ্মীসকলে
ইয়াতকৈ আৰু ভয়াৱহ জংগী আন্দোলন কৰিবলৈ বাধ্য থাকিব এইখিনিয়ে মোৰ এতিয়া ক'বলগীয়া मोनसे गोजोनथाव खौरां क'क्राझार बिसमुरिनि सिखोनाजाहार बाथौ आश्रम फरायसालिया 2023-24 बोसोरनि थाखाय गोदानै मुं थिसननाया दासान्दि सोलिगासिनो। सिखोनाजाहार बाथौ आश्रम फरायसालियाव दायो KG1 निफ्राय क्लास 9 थाखोनि गोदानै मुं थिसननायनि आरज बिलाइखौ हरगासिनो। बे फरायसालियाव गुनगोनां सोलोंथाइ होनायजों लोगोसे फरायसा आरो दिथागिरिफोरनि थाखाय जुनिया खाबुफोर दं। खाबुफोरानो जादों बे फरायसालियाव जायफोर गार्जेना सानै गथ'नि मुं थिसनगोन बिसोरनि सासेया मासुलखौ रेहाय मोनगोन। बेनि अनगायैबो हौवासा हिन्जावसानि थाखाय बे फरायसालियाव आलादा हस्टेल आरो इंराजि रायज्लायनाय थाखोनि खाबु दं। बेजों लोगोसेयैनो इंराजि, सानखान्थि आरो बिगियान आयदानि थाखाय उफ्रायै कचिं होनाय आरो बे फरायसालियाव बिमा रावखौ बिथा खालामनानै बां रावारि सोलोंथाइबो होनाय जायो। नोंथांमोना बे फरायसालियाव मुं थिसननोब्ला नैबे मबाइल नम्बर 9678235771 आव नङाब्ला फरायसालियाव थांनानै खौरां लाहैनो हागोन।